ধন সোণ দি সেই মানুহগৰাকীক সুখী কৰিব নালাগে। সেই মানুহগৰাকীক আপুনি বিশ্বাসৰ এখন হাত আগবঢ়ালেই হ'ল। কেতিয়াবা যদি ভাগৰি পৰিছে তেওঁ আপুনি অন্তত গধূলিৰ সময়ত আপুনি এবাৰ ক'লেই হ'ল, তোমাৰ আজি দিনটো বহুত কষ্ট হ'ল নেকি, এই কথাষাৰি যথেষ্ট। আপুনি এবাৰ সুধি চাব। এবাৰ আপুনি ভাগৰি পৰা আপোনাৰ আইগৰাকীৰ মুখখনলৈ চাই মই অনুৰোধ জনাইছোঁ, আমাৰ দেউতাই আহি যেতিয়া গধূলি মাক সেই কথাষাৰ সোধে, মায়ে হাঁহি মুখে কয়, মই জানো দিনটো মায়ে ধান কাটি আহে, লিখা ৰ'দত ক'লা পৰি আহে মানুহগৰাকী। আমিয়ে ক'লা, মা আমাতকৈ অকণমান ক'লা বৰ্ণ, আমি দুয়োগৰাকী ক'লা। গতিকে ক'লা বৰ্ণৰ আৰু তাতে ৰ'দত ক'লা হৈ আহে, খুব কষ্ট পায়। কিন্তু নিশা আহি পোৱাৰ লগে লগে যেতিয়া আমাৰ দেউতাই সোধে খুব কষ্ট হ'ল ন, ৰ'বা খেতি চেতি বাদ দিব লাগিব আৰু তোমাৰ বাবে, এনেকৈ জোকাই থাকে অকণমান, কয় কথাষাৰ। এই মাৰ মুখৰ যেতিয়া যিটো হাঁহি দেখোঁ, সেই সুখটো আচলতে বুজাব নোৱাৰোঁ। এইবোৰ কিতাপত পঢ়া কথা নহয়, এইবোৰ আমাৰ বাস্তৱিক জীৱনৰ কথা, যে আপোনাৰ ঘৰখন ভাল হৈ থাকিলেহে আপোনাৰ গোটেই জীৱনটো ভাল হ'ব। গতিকে বাপসকলে কৰিবলগীয়া সেইটোৱেই কথা, যে কেতিয়াবা যদি সমাজত আপোনাৰ আইগৰাকী কিবা এটা সমস্যাত পৰিছে, কেতিয়াবা কাৰোবাৰ সৈতে এখন যুঁজ, কাৰোবাৰ সৈতে কেতিয়াবা অপমান বোধ কৰিছে, সেইখিনি সময়ত আপুনি অন্তত এনেকৈ কাষত থিয় হৈ আপোনাৰ হাতখন তেখেতক ধৰক যে মই আছোঁ, তুমি চিন্তা কৰিব নালাগে। গধূলি ৰান্ধি থকা আপোনাৰ আইগৰাকীক সোধক, আপুনি কাটিব নালাগে পাচলি, অন্তত সুধি দিয়কচোন পাচলিকেইটা ময়ে কাটি দিম। মনে মনে ভাবি থাকক নিদিলেই হ'ল বুলি, তথাপি এবাৰ ক'বচোন যে মই অকণমান সহায় কৰি দিওঁ নেকি। তুমি দেখোন বৰগীত ভাগি গাবলৈ আৰম্ভ কৰিছা, ৰ'বা বৰগীত শিকিবা নেকি তুমি? তুমি আইসকলৰ লগত কথা পতাচোন, তোমালোকৰ বাবে এবাৰ ব্যৱস্থা এটা আমি কৰিম। তুমি দিহানাম গাব